গুড মৰ্ণিং মোৰ মৰমৰ ভিউৱাৰ্ছসকল। মানে আজি ৰাতিপুৱা চিঙৰা আনিছে আৰু এনেকুৱা হেভি নাস্তা থাকিলেতো আমাৰ চাহ খাই ভালো লাগে বাৰু। চ' এয়া মোৰ চাহ ৰেডি হৈ গ'ল। ৰ'ব এটা বস্তু আছে এইটো মানে পিঁয়াজটো আৰু চিঙৰাৰ লগত যদি পিঁয়াজ নাখায় কি চিঙৰা খাইছে আপুনি, হয়নে নহয়? আৰু আজি আছে এখন বিয়া, চ' অলপ চুলিগিলা ষ্ট্ৰেট কৰি ল'লোঁ বিয়াখনত যাবৰ কাৰণে। এনেইতো জডালা হৈ যাব নোৱাৰি। আৰু এই আমাৰ আৰু মই ৰেডি হ'লোৱে প্ৰায়। আৰু আমি এতিয়া গোটেইকেইটা ওলালোঁ। মানে ওচৰতে আছিল বিয়াখন, ইমান দূৰত নহয় বাৰু, আমাৰ ঘৰৰ কাষতে আছিল। আৰু এয়া আমি আহি পালোঁ বিয়াত। জানেইতো মই কেমেৰা ল'ব নোৱাৰোঁ মানুহৰ আগত, চ' এয়া মনে ক্লিপ লৈ আছোঁ বাৰু অলপ আপোনালোকক দেখাবৰ কাৰণে। দেখিছেনে ইমান মৰম কৰোঁ মই আপোনালোকক, চব আপোনালোকক দেখাই দিওঁ মই, ভাত খোৱাৰ পৰা আদি কৰি চব। আৰু এটা তামোলখন লুকাই খাই আছোঁ মনে। কি কৰিব, এইবিলাক হৈছে ইউটিউবাৰৰ মানে এইটো কি বুলি কষ্ট বিয়া খাই আহিলোঁ গাইছ, কিন্তু বিয়াখন ঠিকে আছে বাৰু, বেয়া হোৱা নাই ন? বিয়াখন বঢ়িয়া আছে বাৰু, ভাল হোৱা বুলি ক'ব লাগে ন, বেয়া ক'ব নালাগে। আঞ্জা ভাতটো সোৱাদ দিছে। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই।